এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ব্ৰহ্মপুত্ৰ দলিয়াম বুলি ভাবিছোঁ। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? যোৱাবাৰ 2021 ইলেকশ্যনত উজনি অসমত আমি অকল 5টা সিট জিকিছিলোঁ। দেৱবৰ্ধা, মই, তিতাবৰ, থাউৰা আৰু মৰিয়নি, আমি বিৰোধী অকল 5টা সিট জিকিছিলোঁ। এইবাৰ আমি বিজেপিক 5টা সিট দিম আৰু বাকী 41টা সিট আমাৰ হাতত ৰাখিব লাগিব। হয়নে নহয়? হয়নে নহয়? যদি হয় তেতিয়াহ'লে নাজিৰা সমষ্টিত আপোনালোকে এইবাৰ অতি কমেও 15,000 ভোটৰ ব্যৱধানত আমাৰ দেৱবৰ্ধাক জিকাবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগিব। জিকিবনে নাই? জিকিবনে নাই? দেৱবৰ্ধা 15,000 ভোটত, মিনিমাম 15,000 ভোটত জিকিবনে নাই? আপোনালোক যিসকলে আজি সভালৈ আহিছে, সকলোৱে ঘৰলৈ গৈ আজিৰ পৰা কাম আৰম্ভ কৰক। এই 7টা দিন আপোনালোকে বেলেগ আৰু একো কাম কৰিব নালাগে। 7টা দিন কেৱল, একদম কেৱল আৰু কেৱল নিৰ্বাচনী প্ৰচাৰ চলাওক, বুথলৈ যাওক, ঘৰে ঘৰে যাওক আৰু কৈ দিয়ক যে এইবাৰ যদি আমি হিমন্ত বিশ্ব শৰ্মাক যদি এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়া জাতি জীয়াই থকাটো কেতিয়াও সম্ভৱপৰ নহ'ব।